নমস্কাৰ বন্ধুসকল, আমি এতিয়া গৈ আছোঁ ভৰাৰী নামঘৰলৈ। এয়া আমি ভমৰাগুৰি ব্ৰিজৰ ওপৰত আছোঁ। এয়া চাওক, এই ব্ৰিজটো বহুতেই লম্বা হয়। আমি এতিয়া গৈ আছোঁ, ক'ত জেগাটো কি আছিলে? ভৰালী নামঘৰ। আৰু তাতেই শৰাই এপাকি আগবঢ়াম। এয়া মোৰ লগৰ বন্ধু কাৰ্তিক, আৰু পিছফালে তেখেতৰ ছোৱালী, লগতে তেওঁৰ শাহু মা, আৰু পিছফালে চাওক কি আছিলে পম্পিনে, তোমাৰ নামে পাহৰি গ'লো। পিংকি, মোকটো অলপ দেখাই দিয়া। আমি ভৰালী নামঘৰ পামহি। ইয়াতে প্ৰৱেশ কৰাৰ সময়। এয়া আমি প্ৰৱেশ কৰি আছোঁ। এইটো গেট হয়। বহুতেই ধুনীয়া নামঘৰৰ পৰিৱেশ। বাহিৰৰ পৰা মই বহুত ধুনীয়া দেখিছোঁ। এয়া ভিতৰৰ পৰিৱেশ। চাৰিওফালে ঘূৰি আছোঁ। নামঘৰৰ চাৰিওফালটো কেনেকুৱা সেয়া আপোনালোকে চাওক, বহুত ধুনীয়া লাগিছে। এতিয়া ইয়াৰ পিছতে আমি এটা পাহাৰ দেখা পাইছোঁ। এয়া পাহাৰ দেখিছে, নামঘৰৰ পিছফালে পাহাৰ। এইটো কলিয়াবৰত অৱস্থিত। ইয়াৰ চাৰিওফালৰ পৰিৱেশ। ইয়াতে আমি চেণ্ডেল থৈ দিলোঁ। থৈ পেলাই এতিয়া আমি নামঘৰৰ দুৱাৰত এয়া বহি পেলাই ফটো উঠিছোঁ, ভিডিঅ' কৰিছোঁ। এই মাইনাজনী চাওকচোন কিমান ধুনীয়াকৈ নাম গাইছে। তাৰপিছত এনেকৈ ঘূৰা ফুৰা কৰি আছোঁ, বহি পেলাই ফটোবিলাক লৈ আছোঁ, ভিডিঅ' কৰি আছোঁ। এতিয়া আমি নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিম। এয়া মোৰ বন্ধু। এতিয়া ভিতৰৰ পৰিৱেশ বহুত ধুনীয়া পৰিৱেশ। এয়া আপোনাৰ এয়া ওপৰ চোৱা। মানে ইয়াত আহি কিবা এটা শান্তি লাগিছে। মানে নামঘৰ মন্দিৰত যেতিয়াই যাওঁ মনটো কিবা এটা ভাল লাগে। চব মাৰিব দিছিলোঁ, ফটো হৈ গ'ল, ভিডিঅ' এয়া পোষ্ট দি আছোঁ। এয়া আমি লগতে বহি আছোঁ। বহি পেলাই এতিয়া ভাগৱত পাঠ শুনিম। ইয়াত আপোনাৰ পাঠো কৰা হয়, ভাগৱত পাঠ কৰা হয়। তো এওঁলোক সেৱা কৰি আছে। আমি বহি পেলাই এনেকুৱা ভিডিঅ' কৰি আছোঁ। আৰু কি কৰিম, কিবাটোতো কৰিব লাগিব। ইয়াৰ লগৰ লগত বহি মেলি এনেকৈ ভিডিঅ'বিলাক কৰি আছোঁ। নামঘৰৰ পৰিৱেশবিলাক চাই আছোঁ। এতিয়া মাইনাজনীৰ লগতে বান্দৰৰ লগত অলপ খেলা কৰিলোঁ। এতিয়া বান্দৰবিলাক মানে সিহঁতে অলপ দুষ্ট দেই। ইহঁতক জোকায়ো ভাল লাগিছে। কেতিয়াবা আপোনাৰ আমাক ধমকি দি দিয়ে। জানেই বান্দৰৰ কেনেকুৱা কি কেৰেক্টাৰবিলাক থাকে। এই আৰু লগতে কিবা খাদ্য দিম নে কি, তাৰ প্ৰতিও লক্ষ্য ৰাখিছিলোঁ। ইয়াৰ নাম কীৰ্তন চলি আছে, নাম গাই আছে ইয়াতে ৰাইজে। এনেকুৱা সময়ত আমি ভিডিঅ'টো চলি আছে। এয়া আমি প্ৰসাদ খাই আছোঁ। আমাৰ লগত পাৰ চৰাইও খাই আছে। আমি এতিয়া যাবলৈ ওলাইছোঁ, ঘৰলৈ যাওঁ। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো চোৱাৰ কাৰণে।